হেল্ল' গাইজ, তো আমাৰ বাহিৰত অহা ল'ৰা ছোৱালীবোৰ মানে আমাৰ ৰুমৰ ওচৰতে থকা লগৰ এজনীও মানে আজি বাৰ্থডে। তো মানে আমাক সকলোকে মাতিছিলে মানে বাৰ্থডে পাৰ্টি উদযাপন কৰিবৰ কাৰণে। তো আমি সকলোৱে একেলগে মানে বাৰ্থডে পাৰ্টিটো উদযাপন কৰিম বুলি আমি সকলোৱে ৰুমত আহিছোঁ। তো এয়া আপোনালোকে দেখা পাইছে সকলোৱে মানে একেলগে আছোঁ আমি, আৰু সিপিনে আমাৰ বান্ধৱীয়ে কেক কাটি আছে। তো বাহিৰৰ জীৱনত মানে কেনেকুৱা মানে গম পাইছানে, মানে কি বাৰ্থডে পাৰ্টি হওক বা যিকোনো এটা মানে চেলিব্ৰেট থাকিলে মানে আমাৰ যিমান মানে অসমৰ ল'ৰা ছোৱালী আছে চিনা জানা, তো তেনেকৈ লগৰ বান্ধৱী থাকিলে আমাক মানে এনেকৈ মাতে। তো অলপ মানে এনজয় কৰিলোঁ তাত। তো বাহিৰত আমি থাকিলে মানে এনেকৈ মানে মিলা প্ৰীতিকৈ থাকিব লাগে। একচুৱেলি বাহিৰত মানে আমাৰ বহুত অসমৰ ল'ৰা ছোৱালী আছে। তো চিনা জানা যদি থাকে বা কোনোবা এনেকুৱা নিজৰ গাঁৱৰ বা নিজৰ ডিষ্ট্ৰিক্টৰ এনেকুৱা ল'ৰা ছোৱালী যদি থাকে, এনেকুৱা মানে কোম্পানীতে মানে কথা বতৰা পতা যায় যে গাঁও ক'ত বা ঘৰ ক'ত, এনেকুৱাকৈ যদি তাতে মানে চিনা জানা ওলায়, তো মানে এনেকুৱাকৈ বাৰ্থডে কিবা এটা মানে চেলিব্ৰেট হ'লে মানে এনেকৈ আমাক মানে মাতে মানে আৰু। তো সৰু সুৰা এটা মানে বাৰ্থডে পাতিলোঁ আমি সকলোৱে মিলিজুলি। তো বাহিৰত মানে এনেকুৱাই মানে ধৰি লওক বাহিৰৰ চিটুৱেশ্যনটো মানে বাহিৰৰ লাইফষ্টাইলটো মানে ইমান ডাঙৰকৈ মানে নাপাতিলোঁ, অলপ সৰু সুৰাকৈ মানে পাতিলোঁ। তো এইপিনে কেক কাটি আছে বান্ধৱীজনী, আৰু সকলোকে মানে কেক খোৱাবৰ কাৰণে আৰম্ভ কৰিলে এজন এজনকৈ।